অসভ্যালি কৰিবলৈ আহিছে ইয়াত অসভ্যালি কৰিবলৈ আহিছে আপুনি কি ননচেন্স ক'বলৈ আহিছে কাৰ ননচেন্স ক'বলৈ আহিছে বিধায়ক আপুনি কাৰ ননচেন্স ক'বলৈ আহিছে কাৰ ননচেন্স ক'বলৈ আহিছে আঁতৰাই দিয়ক তেওঁক অসভ্যালি কৰিছে আঁতৰাই দিয়ক আপুনি নবহিব যাওক আপুনি ধেমালি কৰিবলৈ আহিছে চৰকাৰৰ দালালি কৰিবলৈ আহিছে দিয়া স্ক্ৰীণত দিয়া দিয়া চাওঁ তেওঁ কি কয় আৰু শুনো দিয়া কাৰ দালালি কৰিছে কোনে দালালি কৰিছে আপোনালোকে দালালি কৰিব কথা ক'বলৈ আহিছে ইয়াত অসভ্য মানুহ কথা ক'বলৈ আহিছে প্ৰথমবাৰৰ কাৰণে মই দৰ্শকৰ ওচৰত ক্ষমা বিচাৰিছোঁ এই ধৰণে উত্তেজিত কৰা এগৰাকী বিধায়কৰ বাবে মই ক্ষমা বিচাৰিছোঁ এই ধৰণে উত্তেজিত কৰিছে তেওঁলোকে মানুহ সংস্থাপিত কৰিব নোৱাৰে তেওঁলোকে মানুহ তাত বহুৱাব নোৱাৰে এই মানুহখিনিৰ কথা মই সুধিছোঁ যে কিয় বহুৱাব নোৱাৰিলে কিয় তেওঁলোকে নিজৰ মাটি এডোখৰ নাপায় আজিলৈ ভাৰতীয় নাগৰিক এই মানুহখিনি আপোনালোকে কিয় বহুৱাব নোৱাৰিলে ক'তো কিয় সংস্থাপিত কৰিব নোৱাৰিলে 15 বছৰৰ কাৰ্যকালত তাৰ আগৰ সময়খিনিত প্ৰশ্ন আছিল সেইটো তেওঁৰ জগৰ লাগিল যে তেওঁলোকক সুধিলোঁ কিয় বহুৱাব নোৱাৰিলে এতিয়া ৰাজনীতি কৰিবলৈ আহিছে এইবোৰ মানুহক লৈ মানুহ গুলি খাই মৰিছে মানুহে ছুইচাইড কৰিছে ভাইৰেল কৰা হৈছে সেইবোৰ দৃশ্য